ইমানতে থওঁ ইমানৰে ইমানে কথা ইমানতে থওঁ বৰুৰে জন্ম কথা ক'বলৈ গৈ আৰু জাতিখনে ভগৱন্তৰ মনত ঘূৰিলে আৰু দেখিলিছে চৌপিছে উত্তৰপতি বোলে বাদ্য 24 প্ৰকাৰ কি কি শুনকচোন উত্তৰপতি ভলে এতিয়া কাৰ বিবাহত কোনে বুজাইছিলে শুনচোন এইখিনিতে দম্বৰুতি উত্তৰপতি ভলে সৰগৰি বিবাহতে অনাদি ধুলিয়াই ৰচনা কৰিলে মানে কথা ইমানতে থওঁ ইমানতে থওঁ দম্বৰুৰে তিনি পাৰতে বজাবলৈ নকৰো মই লাকি লুকা নকৰো মই ফাঁকি দেই আমাৰ মানে বৰ ডাঙৰ কথা হৈ হৈছেনে আপোনালোকে নিশ্চয় গম পাব ফেব্ৰুৱাৰী 11 তাৰিখে মোৰ ভক্তিমূলক কেইটামান গীত ৰিলিজ হ'ব আজি আমি 3 দিন ধৰি গুৱাহাটীত মানে ষ্টুডিঅ'ত গাঁৱতে মাত একেবাৰে অৱকৈ আছে সেয়ে কৈছোঁ আৰু ভক্তিভাৱে প্ৰণামিলো এই নধৰি বদাই এই দম্বৰুৰে কেহে পালত বদামেতি এতিয়া ডাঙৰ কথা হৈছে কি আজি সৰগৰি বিবাহে নহয়নে আপোনালোকে লক্ষ্য কৰিব আমাৰ 33 কোটি দেৱতাৰ ভিতৰত ভগৱন্তকে সাক্ষী কৰি কিন্তু আমি যদি শিৱক সন্তুষ্ট কৰিব পাৰোঁ একদম 5 মিনিটতে সন্তুষ্ট হয় বোলে সেয়ে আপোনালোকৰ যদি কাৰোবাৰ কিবা অশুভ হৈ আছে শিৱৰাত্ৰি আগতে যদি আপোনালোকে টোপোলা কৰে শিৱৰাত্ৰি পিছতে ফলাফল পাব যেনেকৈ মই মানে এওঁৰ লগতে পালোঁ এওঁ যোৱা বছৰ তাৰ বছৰে টোপোলা কৰি থৈছিলে এইবছৰ কিবা এটা হৈছেগৈ ডাঙৰ ৰেভিনিউ মালিকত কৰি আছে যে কি নহওক এতিয়া আমি শিৱৰাত্ৰি পালন কৰিম এই সৰগৰি বিবাহতে
আমি আজি শিৱৰাত্ৰি পাতি লৈছো কেকে আমাৰ এই শিৱৰাত্ৰি পাতিবলৈ যাওঁতে ধূপ ধূনা জ্বলাবৰ কাৰণে দেও আমি এজনকে ৰাখিছো হয়নে মই পটকে কৈ দিছো মায়ানাথৰ উজনি ফুলফেলেক চাজনি ছিংগাপুৰত ঘৰ কেকে এতিয়া কৈছে অৰ্জুন আমি যেতিয়া শিৱৰাত্ৰি পাতিবলৈ গৈছো তেতিয়া আমি শিৱক স্মৰণ কৰিবলৈ যাওঁতে সন্তুষ্ট কৰিবলৈ যাওঁতে কৈছে কৃষ্ণ ও আজি আজি আমি এতিয়া আমি যেতিয়া শিৱই একেবাৰে শিৱ মন্দিৰলৈ লুটুৰ পুটুৰ হৈ আহিছে কেইবাদিনৰ আগতে কৈলাশৰ পৰা খোজ লৈ নহয় নহয় জানো হে লাহে লাহে আহোঁতে আহোঁতে এওঁলোকৰ ঘৰৰ ওচৰৰ মন্দিৰটোৰ ওচৰত মানে একেবাৰে লুটুৰ পুটুৰ হৈ পৰিলে তেওঁ ভাবিলে শিৱ আহি আমাৰ ঘৰতে জীয়াবহি তেতিয়া কৈছে নতুন ঐ হালি